এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ নিশ্চয় ভালেই নহয় জানো? প্ৰথমে মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকক আকৌ লগ পাইছোঁ নহয় জানো? আজি মই এফালে যাবলৈ ওলাইছোঁ, আপোনালোকক দেখাম বাৰু ক'ত যাবলৈ ওলাইছোঁ। আৰু বহুত দিনৰ মূৰত যাবলৈ ওলাইছোঁ। কাম এনেই সদায় যামকৈ যাব নোৱাৰা, আজি লেঠা লাগিয়ে থাকে। আপোনাৰ আগবেলা যাম ক'লে পিছবেলা যাম, পিছবেলা যাম ক'লে আগবেলা যাম। সেইটো কাৰণে ভাবিছোঁ আগবেলাতে গৈ আহোঁ। আপোনালোকে দেখি পাব বাৰু মই ক'লৈ গৈ আছোঁ। সেয়ে মই এফালে যাবলৈ ওলাইছোঁ মই আপোনালোকক আগৰ ভিডিঅ'টো দেখাইছোঁৱে যে মোৰ কিছুমান ফুল ৰুবলৈ আছে। আৰু সেই ফুল আনিবলৈ কাৰণে মই আজি আমাৰ ওচৰৰে এখন নাৰ্চাৰীলৈ যাওঁ। যিখন নাৰ্চাৰী আপোনালোকে চিনি পাব নিশ্চয়, নামবোৰ বাকীসকলে চিনি পাব। সেইটোৱে ভাবিছোঁ আৰু আগবেলাতে গৈ আহোঁ। তেনেহ'লে আহকচোন, মোৰ আনিবলগীয়া নাৰ্চাৰীখনত কিনো ফুল আছে আপোনালোকেও চাওক আৰু আপোনালোককো এভুমুকি দেখাওঁ। নাৰ্চাৰীখন তেনেই আমাৰ ঘৰৰ ওচৰতে, আপোনাৰ দুটামান গলি গৈয়ে পায়। নামটো হ'ল প্ৰজ্ঞা নাৰ্চাৰী। আমাৰ তেনেই ওচৰতে। চাওকচোন কি ধুনীয়া ধুনীয়া ফুল আছে নাৰ্চাৰীখনত। আপোনাৰ চাই থাকিবলৈ মন যায়। সকলো যেন লৈ আনিম এনেকুৱা যেন লাগে। আৰু চালে আপোনাৰ বিভিন্ন ৰকমৰ ফুল, বহুত বিভিন্ন আপোনাৰ ফুল, আপুনি ইনডোৰ প্লাণ্টে লাগেনে আউটডোৰ প্লাণ্টে লাগেনে, মোৰ চিনাকি হয়, এওঁ ধুনীয়াকৈ দি আছে। কি ফুল আনিম, বেছি অনা নাই মই, পিটনীয়া অলপ, আপোনাৰ নাৰ্জী, তেনেদৰে অকণমান চাই মেলি আনিছোঁ। আমাৰ যিহেতু কোৱাৰ্টাৰ হয়, কোৱাৰ্টাৰৰ কাৰণে বেছিকৈ ৰুবও নোৱাৰোঁ, কিন্তু নোৰুলেও থাকিব নোৱাৰোঁ, দুই এপাহ হ'লেও ৰুওঁ। সেইবাবে আৰু যিখিনি পাৰিছোঁ জোখ অনুযায়ী আনিছোঁ আৰু। হাই এভৰিৱান, বৰ্তমান আহি পালোহি নাৰ্চাৰীৰ পৰা। আৰু কি ফুল আনিলেও আপোনালোকক দেখাম বাৰু। এতিয়া বৰ্তমান 12:30 বাজিছে। ময়ো এতিয়া খোৱা বোৱাত ব্যস্ত হ'ব লগা হৈছে। আৰু আজি আপোনালোকক মই সৰু অসমীয়া ৰেচিপি এটা দেখাম, যিটো আমাৰ ভেদাইলতাৰ লগত মাগুৰ মাছৰ আঞ্জা। তেনেহ'লে চাই থাকক। বৰ্তমান ময়ো যা যোগাৰবোৰ কৰি লওঁগৈ। বৰ্তমান মই কেৰাহী গৰম কৰিয়ে থৈছিলোঁ। এতিয়া তাতে মিঠাতেল দিলোঁ, যাতে মাছখিনি ফ্ৰাই কৰি লওঁ। এতিয়া আমি মাছখিনি তেলত দি দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আমি মাছখিনি ফ্ৰাই কৰোঁতে যাতে খুব টান কৰি পেলাব নালাগে, অকণমান কোমল নিচিনা কৰি থ'ব লাগে, তেতিয়া আঞ্জাখন বনাওঁতে আৰু খাবলৈও বৰ সোৱাদ হয়। এতিয়া কেৰাহীৰ পৰা আমি মাছখিনি অন্য এটা পাত্ৰত উলিয়াই ল'লোঁ। সেইখিনি তেলতে মই পাঁচফোৰণ কেইটামান দিলোঁ আৰু কাটি থোৱা পিঁয়াজো দিলোঁ। আৰু ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱাকৈ আমি ভাজি ল'ব লাগিব। পিঁয়াজখিনি দিয়াৰ পিছত আমি তাত নহৰু আদাৰ পেষ্টখিনিও দি দিলোঁ আৰু ধুনীয়াকৈ তাক ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত আমি তাত হালধি অলপ দি দিম। পিঁয়াজ আদা নহৰু ভাজি লোৱাৰ পাছত আমি তাত বইল কৰা আলুখিনিও দি দিলোঁ, কাৰণ মই আলু আগতে বইল কৰি থৈছিলোঁ। এতিয়া আমি তাত পিচি লোৱা ভেদাইলতাৰ ৰসখিনিও আলুখিনিৰ লগত মিলাই দিম। আৰু অলপ উতল অহাৰ পিছতহে আমি মাছকেইডোখৰ তাতে দি দিম। মাছখিনি দিয়াৰ পিছত আমি জালুক 2 চামুচ দি কিছু সময় ঢাকন মাৰি উতলিবলৈ দিম। আৰু অলপ জ্বলা হ'বলৈ আমি তাত কেঁচা জলকীয়া দুটাও ফালি দিম। আঞ্জাখন ভালদৰে উতলাই ঘন হোৱাৰ পাছত আমি অইন এটা পাত্ৰত ধুনীয়াকৈ নমাই থওঁ।
মোৰ এই ৰেচিপিটো আপোনালোকে ভাল পাইছে যদি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ।